গোহাঁইদেউ আপোনাক অশেষ ধন্যবাদ। আপোনাৰ কথাই আমাৰ অনুষ্ঠানটোক সমৃদ্ধ কৰিলে। মই ভাবোঁ যে পুনৰ আপুনি ফোন কৰিব আৰু নিজৰ মনৰ কথাখিনি এনেধৰণেই ক'ব। ধন্যবাদ। ধন্যবাদ। প্ৰিয় শ্ৰোতা, সেয়া আছিলে গোহাঁই ডাঙৰীয়া আৰু তেখেতে ফোন কৰি নিজৰ মনৰ কথাখিনি ক'লে। মনৰ খবৰ শীৰ্ষক অনুষ্ঠানত আজি আমি কথা পাতিছোঁ বিষয়বস্তু ফাগুনৰ ফুলবোৰ, মদাৰৰ কথা নাইবা শিমলুৰ বেথা। এগৰাকী শ্ৰোতাই আমালৈ SMS কৰিছে আৰু তেখেতে কৈছে পলাশৰ কথা। মদাৰ শিমলুক ধৰি আমি কেনেকৈ পলাশক এৰিব পাৰোঁ? প্ৰিয় শ্ৰোতা, পুনৰ মনত পেলাই দিওঁ, মনৰ খবৰ শীৰ্ষক অনুষ্ঠানত আজি আমি কথা পাতিছোঁ বিষয়বস্তু ফাগুনৰ ফুলবোৰ, আকাশ জ্বলোৱা মদাৰৰ কথা নাইবা শিমলুৰ বেথা। আকৌ কেতিয়াও পাহৰিব নোৱাৰা সেই পলাশৰ গাথা। প্ৰিয় শ্ৰোতা, মোৰ বিশ্বাস আপুনি ফোন কৰিব 0361229234 8811033337 নাইবা 8811016415 এই নম্বৰত। আপোনাৰ মনৰ কথাখিনি শুনিবলৈ মই এহাত বুকেৰে বাট চাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত আৰু আগবঢ়াই দিছোঁ আপোনাৰ মনৰ কথাখিনিক আলফুলে কঢ়িয়াই আনিবলৈ এটি সুৰীয়া গীত। প্ৰিয় শ্ৰোতা, আহক আমি পুনৰ গীতৰ মাজলৈ আগবাঢ়োঁ। বুঢ়া